हेलो फ्रेंड्स आज इंजेक्शन डाइक्लोफेनेकर विषय आलोचना करिम तो डाइक्लोफेनेक जी पेन किलार इंजेक्शन है आपनलोकर किबा बिख हले जदि डॉक्टरक देखाबो जाय हस्पिटालते हक बा क्लिनिकते हक डॉक्टरक देखाबो गले डॉक्टर जी बिखर इंजेक्शन दिए डाइक्लोफेनेक इंजेक्शन दिए तो ये डाइक्लोफेनेक इंजेक्शन तो की बिखत यूज करा है यार यूज यार डोज और यार जदि किबा साइड इफेक्ट आछे नेকি तो जदि साइड इफेक्ट आछे यार की साइड इफेक्ट होबो पारे गोटेइखिनि विषय आलोचना करिम और आपनि डाइक्लोफेनेकर दुटा जेनेरिक नामत मार्केट पाबो এটা ডাইক্লোফেনেক সোডিয়াম এটা ডাইক্লোফেনেক পটাছিয়াম গতিকে এই ডাইক্লোফেনেক সোডিয়ামটো কেনেকুৱা বিখত ইউজ কৰে আৰু ডাইক্লোফেনেক পটাছিয়ামটো কেনেকুৱা বিখত ইউজ কৰা হয় ইয়াৰ বিষয়ে মই ডিটেইলছ আলোচনা কৰিম তো মোৰ ভিডিওটো লাষ্টলৈকে চাব নাপাহৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মই প্ৰত্যেক সপ্তাহতে এটা ভিডিও মই হেলথৰ লগত ৰিলেটেড বা মেডিচিনৰ ৰিভিউ মই प्रत्येक सप्ताहते এটা ভিডিও দি থাকো গতিকে যদি মেডিচিনৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব तो फ्रेंड्स डाइक्लोफेनेक तो होइसे एनसीड्स ग्रुपर मेडिसिन है एनसीड्स होइसे आपनार नन स्टेरॉइडल एंटी इनफ्लेमेटरी ड्रग्स बोली जाक कोआ है फुल फॉर्मत तो ये मेडिसिन तो डाइक्लोफेनेकर तीनटा प्रॉपर्टीज আছে एक तो आपनार पेन किलार है एनाल्जेसिक है ये बिख कमाय आपनार बडित किबा बिख हले डाइक्लोफेनेके बिख कमाय दुई नम्बर आपनार एंटी इनफ्लेमेटरी ड्रग्स है तो आपनार जदि किबा कारण जदि फुलिसे सोइलिंग होइसे जदि आपनार हातत बा भरित फुलिसे फुलाटो कमाय तो एंटी इनफ्लेमेटरी ड्रग्स है कारण और एटा है आपनार एंटीपायरेटिक है माइल्ड एंटीपायरेटिक है जदि आपनार टेम्पारेचार तो जदि ज्वर हुआ बुली कय आपनालोके टेम्पारेचार बारिले तार अलप परिमाणे এই टेम्पारेचारটো बडी टेम्पारेचारটো कंट्रोल करे এই डाइक्लोफेनेक तो डाइक्लोफेनेक तो आपनार तीनटा फर्मत पाबो एक तो आपनालोके टेबलेट पाबो डाइक्लोफेनेक टेबलेटो पाय और तार पाছত डाइक्लोफेनेक जेल पाय जेটো आपनालोके ऊपर দিয়ে टपिकली लगाबो দিয়ে বিষ হলে কোনবা এটা নিৰ্দিষ্ট পাৰ্টত বিষ হলে হেতু পাৰ্টত लगाबो দিয়ে অইনমেন্টটো लगाबो দিয়ে আৰু ডাইক্লোফেনেকৰ ইনজেকশনো পায় গতিকে এই তিনটা ফৰ্মত আপোনালোকে মাৰ্কেটত ডাইক্লোফেনেক পাবো ডাইক্লোফেনেক ইনজেকশনৰ আপোনাৰ কিছুমান কমন ব্ৰ্যান্ড পাবো আপোনালোকে যেনেকা ভভেৰন ইনজেকশন পাবো আপোনালোকে ডাইক্লোফেনৰ বা ডলোকাইণ্ড ইনজেকশন পাবো আপোনালোকে হেতু ডাইক্লোফেনেকৰ হয় इंजेक्शन डाइनापारो पाबो हेतु डाइक्लोफेनेकर इंजेक्शन है गतिके एनेका आपनालोके ভাল ब्रैंडर और इंजेक्शन पाइ जाबो आपनालोके फार्मासीत तो डाइक्लोफेनेक तो डॉक्टरे मेनली किसुमान डिजीजर क्षेत्रत यूज करे जेनेका आपनार आर्थराइटिसर पेशेंटक आर्थराइटिसर मैं आगर भिडिओ तो आर्थराइटिसर विषय आछे आपनालोके मोर आगर भिडिओ केटा चाबो ताते भालके गम पाबो तो आर्थराइटिस तो जेटो आपनार गाठिर बिख হয় जेटो हे गाठिर बिखটো कमाबो कारण डॉक्टर डाइक्लोफेनेक इंजेक्शन एडवाइस करे पेशेंटक यार उपरिও आपनार किबा फ्रैक्चर हले किबा कारण जदि धरक आपनार बोन फ्रैक्चर होइसे हार्डी जदि भाঙা বুলি जेटो কোৱা হয় গতিকে সেই बोन फ्रैक्चर ক্ষেত্ৰতো আপোনালোকৰ লগালগ পেইনটো ৰিলিফ পাবো কাৰণে ডক্টৰে ডাইক্লোফেনেক ইনজেকশন এডভাইস কৰে ইয়াৰ উপৰি আপোনাৰ হেডেক মাথাৰ বিষ হলে বা আপোনাৰ কঁকালৰ বিষ হলে বেক পেইন হলে বা আপোনাৰ মাসল পেইন হলে মাংসপেশীৰ বিষ হলে তাতেও ডক্টৰে ডাইক্লোফেনেক ইনজেকশন এডভাইস কৰে স্পন্ডলাইসিসৰ পেশেন্টকো ডক্টৰে লগালগ বিষটো ৰিলিফ পাবো কাৰণে ডাইক্লোফেনেক ইনজেকশনটো ইউজ কৰে তো ডেন্টিস্টে দাঁতৰ ডক্টৰে আপোনাৰ দাঁতৰ বিষটো বহুত জোৰকে বিষ হয় গতিকে সেই বিষটো লগালগ ৰিলিফ পাবো কাৰণেও ডক্টৰে ডাইক্লোফেনেক ইনজেকশন পেশেন্টক দিয়ে আৰু আপোনাৰ কাণৰ বিষ হলেও ঠিক তেনেকে কাণত যদি কিবা ইনফেকশন হৈছে কাণৰ পৰা আপোনাৰ পাছ ওলাইছে বা যদি পাছ নোলালেও পেইনটো বহুত বেছি পৰিমাণে পেইন হৈ আছে গতিকে সেই পেইনটো কমাবৰ কাৰণে ডক্টৰে ডাইক্লোফেনেক ইনজেকশন দিয়ে পেশেন্টক আৰু এক্সিডেন্টাল ইনজুৰি আপোনালোকৰ যদি বাইকত হওক সাইকেলত হওক কিবা কাৰণে এক্সিডেন্ট হলে যেটো আপোনাৰ বিষ হয় লগালগ বহুত বিষ হয় আপোনাৰ গাটো গতিকে সেই বিষটো লগালগ কমাবৰ কাৰণে ডক্টৰে ডাইক্লোফেনেক यूज কৰা কিডনি ষ্টন হলে লোৱাৰ এবডোমেনৰ তলপেটত বহুত জোৰত আপোনাৰ বিষ অনুভৱ কৰে আৰু পিছফালে আপোনালোকৰ বেক পেইন হয় বহুত জোৰত আপোনালোকে বিষ অনুভৱ কৰে গতিকে সেই বিষটো লগালগ ৰিলিফ দিব কাৰণে পেশেন্টক বিখৰ পৰা অলপ আৰাম পাবৰ কাৰণে ডক্টৰে এই ডাইক্লোফেনেক ইনজেকশনটো পেশেন্টক এডভাইস কৰে তো फ्रेंड्स এনেকুৱা প্ৰবলেমৰ ক্ষেত্ৰত ডাইক্লোফেনেক ইনজেকশনটো ইউজ কৰা হয় ইয়াৰ উপৰিও পেশেন্টৰ কন্ডিশন চাই ডক্টৰ কন্ডিশন চাই লাগিলে কিছুমান পেশেন্টক আৰু ডাইক্লোফেনেক
ইনজেকশ্যনটো দিয়ে তো এতিয়া ডাইক্ল'ফেনেক পটেছিয়াম আৰু ডাইক্ল'ফেনেক ছ'ডিয়ামৰ মেইন পাৰ্থক্যটো হৈছে আপোনাৰ যে ডাইক্ল'ফেনেক পটেছিয়ামৰ এবজৰ্পশ্যনটো বডিত সোনকালে হয় যাৰ ফলত আপোনাৰ পেচেণ্টৰ বিষটো সোনকালে কমাব পাৰে ডাইক্ল'ফেনেক পটেছিয়ামে তো কিছুমান পেচেণ্ট যেনেকুৱা ধৰক এক্সিডেণ্টেল পেচেণ্টে হওক এক্সিডেণ্ট হৈ আহিছে বহুত বিষ হৈ আছে লগালগ তাৰ বিষটো কমাব লাগে বা আপোনাৰ কিডনী ষ্ট'ন ঘপকৈ আপোনাৰ বহুত বিষ উঠিছে তলপেট বিষাইছে বা পিছফালে বিষ উঠিছে আপোনাৰ কিডনী ষ্ট'নৰ কাৰণে সেইটো বিষটো লগালগ কমাব লাগে এনেকুৱা ক্ষেত্ৰত আপোনাৰ ডাইক্ল'ফেনেক পটেছিয়ামটো ইউজ কৰা হয় যাতে পেচেণ্টক সোনকালে পেইনটো ৰিলিফ দিব পাৰে আৰু আপোনাৰ যিটো স্পণ্ডলাইচিছৰ বিষ হয় বা বডি এক হয় জেনেৰেলি যিটো হয় এইটো বিষটো হয় ইমান বিষ নাথাকে সেই বিষটোৰ ক্ষেত্ৰত মেইনলি আপোনাৰ ডাইক্ল'ফেনেক ছ'ডিয়াম ইউজ কৰা হয় এইটোও বিষ কমায় কিন্তু আপোনাৰ ডাইক্ল'ফেনেক পটেছিয়ামটো আপোনাৰ একশ্যনটো সোনকালে দেখায় কুইক একশ্যন দেখায় আপোনাৰ সোনকালে বিষটো কমাই দিয়ে ডাইক্ল'ফেনেক পটেছিয়ামে আৰু ডাইক্ল'ফেনেকৰ আপোনাৰ ড'জৰ কথা ক'ব গ'লে ডাইক্ল'ফেনেক আপোনাৰ ফাৰ্মাচীত গ'লে আপোনালোকে এম্পুল চালে এম্পুলৰ আপোনাৰ 1 ml এম্পুল পাব বা 3 ml এম্পুল পাব ডাইক্ল'ফেনেকৰ তো 1 ml এম্পুলত লিখা থাকিব চাব আপোনালোকে 75 mg পাৰ ml তাৰমানে সেই 1 ml মেডিচিনতে আপোনাৰ 75 mg যিটো এডাল্ট ড'জ হয় এই 75 mg ডাইক্ল'ফেনেক তাতে মিক্স আছে আৰু আপোনাৰ 3 ml যিটো এম্পুল আছে 3 ml এম্পুলত আপোনাৰ চাব 25 mg পাৰ ml লিখা আছে তাৰমানে 1 ml যদি 25 mg আছে আপোনাৰ ডাইক্ল'ফেনেক তেতিয়াহ'লে 3 ml গৈ কিনে আপোনাৰ 75 mg ডাইক্ল'ফেনেক হ'ব গতিকে দুয়োটাতে সেম ড'জ আছে আৰু ডাইক্ল'ফেনেকৰ নিৰ্দিষ্ট দিন নাথাকে যে 3 দিন 5 দিন 7 দিন এনেকৈ ল'ব লাগিব এনেকৈ নিৰ্দিষ্ট টাইমিং ধৰা নাথাকে আপোনাৰ যেতিয়া দৰকাৰ হয় যদি আপোনাৰ এতিয়া বিষ উঠিছে এতিয়াই ল'ব পাৰে ডক্টৰে আপোনাৰ কণ্ডিশ্যন চাই কিনে ডাইক্ল'ফেনেক ইনজেকশ্যনটো দিয়ে আৰু আপোনাৰ ডাইক্ল'ফেনেকৰ যিটো এম্পুলত আপোনাৰ যিটো এম্পুল একোৱা ফৰ্মত থাকে যিটো ডাইক্ল'ফেনেক সেই ডাইক্ল'ফেনেকৰ এম্পুলত চাব আপোনাৰ দুটা ৰুটছত দিব পাৰে লিখা আছে IM আৰু IV ইন্ট্ৰামাস্কুলাৰ আৰু ইন্ট্ৰাভেনাছ দুটা ৰুটত আপুনি ইউজ কৰিব পাৰে আৰু যিটো একোৱা ফৰ্মত নাই নৰ্মেলি যিটো আছে সেইটো আপোনাৰ অকল ইন্ট্ৰামাস্কুলাৰে দিব দিয়ে মাংসতে দিব দিয়ে অকল সেইটো IV দিব নিদিয়ে গতিকে সেইটো ইনজেকশ্যনটো আপোনালোকে ইউজ কৰাৰ আগতে সদায় চাই ল'ব তাতে IM লিখা আছে না IV লিখা আছে না IM IV দুয়োটাই লিখা আছে কি লিখা আছে সেই মতেহে আপোনালোকে ইউজ কৰিব আৰু ছাইড এফেক্টৰ কথা ক'ব গ'লে আপোনাৰ ছাইড এফেক্টটো কিছুমান কমন ছাইড এফেক্ট যেনেকৈ নজিয়া ভমিটিং এইবিলাকতো দেখায় ছাইড এফেক্ট হিচাপে তাৰ উপৰিও আপোনাৰ ডাইক্ল'ফেনেকৰ ছাইড এফেক্ট হিচাপে কিছুমান পেচেণ্টক কনষ্টিপেশ্যন হোৱাও দেখা পোৱা যায় আৰু ফ্ৰেণ্ডছ লাষ্টত আকৌ কৈছোঁ যে মোৰ চেনেলটো নতুন হয় যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰত্যেক সপ্তাহতে মই মেডিচিনৰ ওপৰত নতুন নতুন মেডিচিনৰ ওপৰত মই এটা ভিডিঅ' বনাই থাকিম আৰু আপোনালোকে মেডিচিনৰ ওপৰত নলেজ লৈ থাকিব পাৰিব গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা সুধিব থাকে মেডিচিনৰ ওপৰত আপোনালোকে মোক কমেণ্টছ কৰি সুধিব পাৰে মই আপোনালোকক নিশ্চয় এনচাৰ দিব চেষ্টা কৰিম